আজি আমাৰ কাকিপাৰা জিপিত ইমান দিনৰ পিছত আমাৰ পঞ্চায়ত বডি আৰু পাংখা পতাকা কাম ক্লাবৰ থ্ৰত এটা ফুটবল খেলাৰ আয়োজন কৰা হয়। সেই খেল মহাৰণ উৎসৱত আমি সকলোৱে একত্ৰিত হৈ এই খেলখন পাতিলোঁ। এই খেলখন যিয়ে জিতুক হার জিতৰ কথা নহয়, সকলোৱে মিলিজুলি এটা পাৰ্টি খাচী লৈ আহিছোঁ, 2-3টা আমালোক সকলোৱে মিলিজুলি খাম। সেইটো এটা আৰু হেপী দিৱালীৰ উপলক্ষে মানুহে বেলেগ বেলেগ খেল ধেমালি কৰি থাকে, কোনোবাই জুৱা খেলায়, কোনোবাই তাক খেলায়। আমালোক এইটো নকৰি আমি ফুটবলত মনোযোগ দিছোঁ যে ইয়াং জেনেৰেশ্যনক এইটোৱে ক'ব খুজিছোঁ যে আপুনি খেল ধেমালি কৰক, বেলেগত আপোনালোক যাব নালাগে, মোবাইলত আগ্ৰহী হ'ব নালাগে, পঢ়া শুনাত মন দিয়ক, খেল ধেমালিত টাইম পাছ কৰক। এইটোৱে আমাৰ আহ্বান। আজি কিহৰ প্ৰতিযোগিতা হ'ল? এইটো অসম চৰকাৰৰ খেল উৎসৱত আমাৰ কাকৰিপাৰা জিপিৰ মানে সৰুবিলাকক উৎসাহ দিয়াৰ কাৰণে পঞ্চায়ত ছিনিয়ৰ টীম আৰু আমাৰ পাংখা পতাকা কাম ক্লাবৰ ছিনিয়ৰ টীমৰ মাজত এটা বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতা খেল হৈছে ফুটবল। তো আমি এইটো খেলত 2-0 গলত জিকিছোঁ, আমাৰ ক্লাবে জিকিছে। আৰু সিহঁতে হাৰিছে, হাৰা জিতা এইটো ডাঙৰ কথা নহয়। মেইন কথা আমাৰ ইয়ং জেনেৰেশ্যনক এটা উৎসাহ দিব লাগে যে খেলত খেলি থাকিলে অলৰেডি বডি ফিটনেছ থাকিব, মন ফ্ৰেছ থাকিব। এইখিনিয়ে বাৰ্তা দিয়াৰ কাৰণে আমি আজি অলপ খেলা ধূলা কৰিলোঁ। নৱপ্ৰজন্মক আমি ছাজেশ্যন দিম যে আমি যেনেকৈ আমি সৰু থাকোঁতে প্ৰায়ে খেলি থাকিছোঁ, আমাৰ ফিল্ডত আহি হয়তো এটা গ্ৰুপ বহি থাকিছোঁ, 2টা গ্ৰুপ খেলি আছে, এনেকৈ বহুত গ্ৰুপ থাকিছোঁ। কিন্তু আজিৰ নৱপ্ৰজন্মই হৈছে কি খেলৰ প্ৰতি কোনো ধাউতিয়ে নাই, যাৰ বাবে আমি মানে এতিয়া বুঢ়াই ক'ব লাগে আমি গোটেই ছিনিয়ৰ গ্ৰুপবিলাকেই 50+ যিখিনি আছে গোটেইখিনি প্লেয়াৰে মানে পঞ্চায়ত প্লাছ ক্লাবৰ মানে ইয়ং জেনেৰেশ্যনক উৎসাহ দিয়াৰ কাৰণে আজি খেলটো পতা হৈছে। কাকৰিপাৰা পঞ্চায়ত